আৰু আখৰত আহি গ'লোঁ হাফ বেয়া কিন্তু প্ৰাণ যায় পৰ বচন নাযায় আৰু আজিৰ আখৰা আমাৰ কলাখন নামঘৰত আৰু এইটোক চিনি পাইছে আগতে আমাৰ লগত থাকে বাকীসকল নতুন লাহে লাহে চিনাকি হ'ম আৰু মানে থাকিব লাগিব যিহেতু ইয়াত অলপ দিন আমাৰ হৈ জানা দিবাকৰ দা এজন চিনাকি কৃষ্ণ এইজন শ্বেয়াৰ কৰি দিবা আগতে এনেই দেখুৱাই নাই আকৌ বাকী একদম জৰুৰীহে আজি কৰিছে দেখুৱাই আছোঁ আপোনালোক ঘামুলাই গৈছেগৈ দূৰত গৰম পানী খাই আছোঁ কেমেৰা পাছফালে অবিনাশ আছে আজি মানে এতিয়া কেইদিনমান পাম অবিনাশক লগ ভাবিছিলোঁ মানে ভাওনা শেষ হ'ল বুলি কিন্তু ভগৱানৰ ইচ্ছাত আমি কি মাত মাতিব পাৰোঁ তেওঁ মাতিছে আৰু আটাইতকৈ ভাল লগা বিষয় ইয়াত মই এইবাৰ পালনামত আহিছিলোঁ ন পালনামত আহিলোঁ আকৌ ভাওনাটো মানে এবাৰ লগ পালে সকলো দেখুৱাই আছোঁ অঁ সেইকাৰণে বাৰু It is চাহ টাইম শৈশৱৰ দিন কলাশত আখৰা কৰিলোঁ প্ৰথম দিন তাৰপিছতে আমি নাথ সামৰণিলৈ যাব লাগে বোলে কিবা এমুঠি বৰপ্ৰসাদৰ যোগাৰ কৰিছে আমি হাতলা গ'লে যাম অবিনাশ কি গাইছা কৃষ্ণ এইফালে কি লৈছা তুমি ঘটু গছ দাদা আছে এইফালে কি আছিলে তুমি দৈত্য সেনা নেকি দন্ত তুমি কি লৈছা অসু লৈছা নেকি আৰু এতিয়া দুধ এই বঢ়িয়া এটা খৰাশী যাব আৰু এইফালে আমি বৰপ্ৰসাদ ধৰিবলৈ খাদ্য আৰম্ভ নয়ন পাণ্ডিক গা ভাল হৈ গ'ল